নগদ দিলে শক্তি ক্ৰয় কৰি যি ভুল কৰি আহিছা তাক আজি তুমি সহজে বুজিব পাৰিছা মন্ত্ৰমণি কুৰুক্ষেত্ৰৰ আদিখানাপতি পাতকলে হস্তিনাপুৰৰ প্ৰতিহীন অৱতাৰ পিতৃহীন পুত্ৰ কন্যাৰ এই কৰুণ বিলনি শুনিব নালাগিলেহেঁতেন ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াত কৌৰৱৰ চতুৰ্থ সেনাপতি হৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছা কোনে কমটোক পালো কন্য বিবৰ্জন কৰ যুদ্ধক্ষেত্ৰত এফালৰ পৰা কুৰুসেনা পিন্ধি আহিছে তুমি ভাবিছা ওর কোনো আবশ্যক নাই যোৱা যুদ্ধ কৰা হয় আমাৰ জয় অনিবাৰ্য মই আৰু বিবৰ্জনৰ কাৰণে অপেক্ষা কৰো সেনাপতিক নাপায় যদি কুৰুসেনা পিছ মুহুৰ্তি আহে তেতিয়া তৰ্ক নালাগে কৌৰৱৰ সেনাপতি মোৰ আদেশ যোৱা আৰু যদি আদেশ পালন নকৰো অনুমতিৰ পাব বুলি জমা নকৰিম কুৰুক্ষেত্ৰত কাপুৰুষৰ কোনো স্থান নাই ধন্য ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ বহু নদী মহাৰথী গৈছে অক্ষুহিনী সেনা বিবাদ গৈছে কোনেও আজিলৈকে উন্মাদগ্ৰস্ত অৱস্থাটো এই শক্তিক ৰঙা চকু দেখুৱাই ভাৰতৰ প্ৰবল প্ৰতাপশীলতা দুৰ্যোধন আজি ভাতৃহীন শক্তিহীন ভাৰত যুদ্ধৰ চতুৰ্থ সেনাপতি হৈ তুমি ইমান দম্ভ অহংকাৰ কৰিছা এই ভাৰত যুদ্ধৰ শুভাৰম্ভণি ঘটাইছিল এই শকুনিয়ে আৰু তাৰ চকনিকাৰ পেলাব এই শকুনিয়ে মোৰ উদ্দেশ্য মৃতদেহৰ ওপৰত তুমি মোৰ অৰ্থহাস্য কৰা নাছিলা পাহাৰ খেলত পিতৃৰ অস্থি নিৰ্মিত পাহাৰটো দেখি তুমি অনুমান কৰিব পৰা নাছিলা আজি মোৰ উদ্দেশ্য লাগে তোমাৰ Eu que estava